হেল্ল' গাইজ ৱেলকাম। যোৱাকালি আমাৰ ঘৰত এটা ডাঙৰ ঘটনা হ'ল। আমাৰ ঘৰৰ কাষত থকা আমাৰ কঁঠালজোপা নিজে নিজে উঘালি পৰি গ'ল। পৰি যোৱাৰ বাবদ কঁঠালজোপাৰ এটা গাঁতত আছিল শালিকাৰ বাঁহ, শালিকাৰ পোৱালি। চ' পোৱালিকেইটা আপোনালোকে দেখা পাব বহুতো সৰু হৈ আছে, উৰিব নোৱাৰে, আনকি হিলিবই নোৱাৰে ভালদৰে। চ' বহুত টিকলি আপোনালোকে দেখা পাব, চাই থাকক ভিডিঅ'টোত। চ' মই যে দেখাই আছোঁ এই গছডালৰ গাঁতটোত, এইটো গাঁত দেখাই আছোঁ, এই কঁঠালডালৰ গাঁতটোত, এই গাঁতটোতে আছিলে সেই পোৱালিকেইটা, 4টা আছিল পোৱালি। চ' এই গাঁত উঘালি পৰাৰ কাৰণে সেই শালিকাজনী, যি পোৱালিকেইটা মাকজনী নাহা হ'ল। আৰু এতিয়াতো নাহিলেতো মৰি যাব, ইমান সৰু সৰু টিকলি ধুনীয়া পোৱালিকেইটা। চ' বহুতো বেয়া লাগিছে। চ' সেইকাৰণে ইয়াৰ পৰা উলিয়াই বচাব চেষ্টা কৰি আছোঁ। আপোনালোকে গছডাল চাওক, এইডাল গছডাল পৰাৰ পিছত গছডাল আমি 2 টুকুৰা কৰি দিলোঁ। দেখাই আছোঁ আপোনাৰ চাই থাকক গোটেই গছডাল। এয়া একডোখৰ হৈছে আৰু একডোখৰ এইডোখৰ চাওক। এইডালে হৈছে গছডাল, এইডালতে আছিল সেই গাঁতটো, ইয়াতে আছিল সেই বাঁহখন আৰু পোৱালিকেইটা। চ' ইয়াৰ পৰা উলিয়াই আমি দেখিছে, এইটো এটা বাল্টিঙত ধুনীয়াকৈ কাপোৰ দি পেলাই থৈ দিছে। চাওকচোন আপোনালোকে সিহঁতৰ চাউণ্ডো শুনিব পাৰে, কিমান চিঞৰি থাকে হাতখন দিয়াৰ লগে লগে। দেখিছে কেনেকৈ মুখ মেলি আছে, বহুত বেয়া লাগে। চ' আমি তেওঁ খুৱাব চেষ্টা কৰি আছোঁ আহাৰ টাইমে আজি 2 দিন হৈছে প্ৰায় এনেকৈ ৰখাই আছোঁ। চ' আপোনালোকে প্ৰে কৰিব জানো বাচি থাকে। আৰু বেলেগ কিবা উপায় আছে যদি আপোনালোকে কমেণ্টত লিখিব, আমি কৰিব চেষ্টা কৰিম। যদি ক'ৰবাত কোনোবাই ৰাখে বা ক'ৰবাত দিব পৰা যায়, আমি দি দিম বাচিব পৰালৈকে। কাৰণ যিহেতু জীৱ হত্যা মহাপাপ, মৰিব দিলেতো জীৱ হত্যা কৰাই হ'ব। আৰু কোনোবাই যদি পোহে বা ৰাখিব মন যায়, চ' আপোনালোকে যদি মোৰ ঘৰৰ ওচৰে পাঁজৰে হয়, তেনেহ'লে মোক যদি কোনোবাই চিনি পায়, তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। চাওক আপোনালোকে, মই দেখাই আছোঁ কেনেকৈ আহাৰ খুৱাই আছে, মোৰ ভাইটিয়ে খুৱাই আছে আহাৰ, চাই থাকক। দেখিছে কিমান চিঞৰি আছে, ইমান ধুনীয়াকৈ। গাইজ বহুত সৰু পাখি যেনি তেনি গজিছে, জীয়াই ৰখাব পৰাটো বহুত মুস্কিলেই, তথাপিও ট্ৰাই কৰি আছোঁ। আপোনালোকে প্ৰাৰ্থনা কৰিব জানো বাচি থাকে। এয়া চাওক মৌৰ যিকেইটা টোপ হয়, মৌৰ টোপ বুজি পাইছে চাগে, মৌৰ পোকবোৰ, সেইবোৰ খুৱাই আছে। এয়া চাওক মুখ মেলি থাকে, সেইবোৰ ধুনীয়া পায় খায়, সেইবোৰ ভাল বস্তু হয়, সেইটো দি আছোঁ। আৰু মাজে মাজে ফৰিঙো দিওঁ, আৰু উপায় নাপালে ভাতো খুৱাব লাগিব। ত' ভাত চাউল খোৱা এতিয়া বয়স হোৱা নাই, আপোনালোকে দেখা পাব উলিয়াই দিয়াৰ পিছত। বহুত সৰু হয়, যেনি তেনি পাখি আহিছেহে। আজি 3 দিন ধৰি ৰখা হৈ আছে, 3 দিন ধৰি ন' প্ৰব্লেম ধুনীয়াকৈ আছে। চ' এনেকেই জানো 1-1.5 মাহলৈ ৰাখিব পাৰোঁ, ধুনীয়াকৈ ঘূৰা পকা পাখি গজালৈ, নিজে নিজে খাব পৰা হোৱালৈ। আপোনালোকে প্ৰে কৰিব। চাওক এইজন হৈছে মোৰ ভাইটি, এইজনী হৈছে মোৰ বৰমা। চাওক এইটো এটা টিঙত কাপোৰ এটা দি ধুনীয়াকৈ থোৱা হৈছে। এয়া চাওক, দেখিছে ফ্ৰেণ্ড। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ' এনেকুৱা চাব মন যায়, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ব্লগ দি থাকোঁ, ব্লগ চেনেল হয়, ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ল'ব পোনপ্ৰথমে মোৰ ভিডিঅ' পাবলৈ। চাওক উলিয়াই আনিছোঁ, চাওক দেখিছে পাখি যেনি তেনি গজিছে, অকণ পাখি চাওক, ভালদৰে পাখিয়ে গজা নাই। চ' বহুত মৰম লগা আৰু বহুত বেয়া লাগে, বিশেষকৈ এনেকুৱা ঘটনা হ'লে। চ' মাকে যেনেকৈ ৰাখিব, আমিতো তেনেকৈ ৰাখিব নোৱাৰোঁ। চ' আপোনালোকে প্ৰে কৰিব জানো বাচি থাকে, নিজে খাব পৰা হোৱালৈ। চ' থেংক ইউ ছ' মাছ।